টেলিভিজনৰ স্ক্ৰীনত আপোনালোকক প্ৰথমেই দেখুৱাইছোঁ চাৰিটা দৃশ্য। হাজো, মাজুলী, তেজপুৰ আৰু নাৰায়ণপুৰৰ দৃশ্য। এইদৰে বুধবাৰে শংকৰ উৎসৱ আয়োজন হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। শংকৰদেৱৰ আৱিৰ্ভাৱ অনুষ্ঠান ইমান দিনে আপুনি দেখি আহিছে। আজি আপোনালোকক দেখুৱাম আন এক উৎসৱ। অসমত প্ৰথমবাৰৰ বাবে আৰম্ভ এক নতুন অনুষ্ঠান। নাম অতিৰুদ্ৰ যজ্ঞ। টেলিভিজনৰ স্ক্ৰীনত আপোনালোকক প্ৰথমেই দেখুৱাইছোঁ চাৰিটা দৃশ্য। হাজো, মাজুলী, তেজপুৰ আৰু নাৰায়ণপুৰৰ দৃশ্য। এইদৰে বুধবাৰে শংকৰ উৎসৱ আয়োজন হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। শংকৰদেৱৰ আৱিৰ্ভাৱ অনুষ্ঠান ইমান দিনে আপুনি দেখি আহিছে। আজি আপোনালোকক দেখুৱাম আন এক উৎসৱ। অসমত প্ৰথমবাৰৰ বাবে আৰম্ভ এক নতুন অনুষ্ঠান। নাম অতিৰুদ্ৰ যজ্ঞ। এনেধৰণৰ বাজানা কেতিয়াবা আপুনি দেখিছেনে? এনেধৰণৰ সংগীত আপুনি কেতিয়াবা শুনিছেনে? হয়তো দাক্ষিণাত্যৰ ছবিত এনেধৰণৰ দৃশ্য দেখা যায়। হয়, দাক্ষিণাত্যৰ পৰম্পৰা অনুসৰি এনেধৰণৰ পূজা আৰম্ভ হৈছে এইখন অসমত। এই অনুষ্ঠানৰ উদ্যোক্তা হৈছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই নিজ সমষ্টি জালুকবাৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰৰ খেলপথাৰত এইদৰে এই যজ্ঞৰ আয়োজন কৰিছিল। অতিৰুদ্ৰ যজ্ঞৰ বাবে দিনে নিশাই লাগি পৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সহযোগীসকল। ভালকৈ চাওক অতিৰুদ্ৰ যজ্ঞৰ এই দৃশ্য। অসমত কাহানিও এনে দৃশ্য আপুনি দেখা নাছিল। এইবাৰ মন কৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সম্পূৰ্ণ গেৰুৱা বসন পৰিধান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। শিৱভক্তৰ ৰূপত হিমন্ত বিশ্ব শৰ্মা। এইদৰে অজস্ৰ পূজাৰীয়ে আগুৱাই লৈ আহিছে হিমন্ত বিশ্ব শৰ্মাক যজ্ঞৰ স্থানত। হিমন্ত বিশ্বই পৰিধান কৰিছে দাক্ষিণাত্যৰ পূজাৰীয়ে পৰিধান কৰা পোছাকৰ দৰে পোছাক। ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এইদৰে যজ্ঞত বহিছে। অতিৰুদ্ৰ যজ্ঞ আৰম্ভ কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে। শংকৰ উৎসৱৰ দিনাই অতিৰুদ্ৰ যজ্ঞ কিয়? হিমন্ত বিশ্ব শৰ্মাই অসমলৈ এই যজ্ঞ আমদানি কৰিলে কিয়? কি এই অতিৰুদ্ৰ যজ্ঞ? কথাটো এইটোৱে যে আমি ইয়াত অতিৰুদ্ৰ মহাযজ্ঞ কৰিছোঁ। শিৱ বন্দনাৰ সৰ্বোত্তম প্ৰকাশ হ'ল অতিৰুদ্ৰ মহাযজ্ঞ। আৰু আমি বিশ্ব শান্তিৰ কাৰণে, অসমবাসীৰ কল্যাণৰ কাৰণে, এই অঞ্চলৰ উন্নয়নৰ কাৰণে আমি এই যজ্ঞ কৰিছোঁ। আৰু সকলোকে সমূহ ৰাইজক ইয়াৰ উপস্থিতি কামনা কৰিছোঁ। সকলোৱে আহক। ইয়াত শিৱ বন্দনাৰ যিটো উচ্চতম প্ৰকাশ বুলি কয় যে বা সৰ্বোত্তম প্ৰকাশ, এইটোক অতিৰুদ্ৰ মহাযজ্ঞ। আজি দক্ষিণ ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ২৫০ গৰাকী ব্ৰাহ্মণ আমি আনিছোঁ। তেখেতসকলৰ মুখেৰে বেদ পাঠ বা তেখেতসকলৰ মুখেৰে শিৱ বন্দনা, তেখেতসকলৰ মুখেৰে চণ্ডী পাঠ ইত্যাদি আমি সকলোৱে যাতে সুন্দৰভাৱে শুনি প্ৰপাৰ একদম সুন্দৰ সংস্কৃত ভাষাৰ প্ৰপাৰ যিটো সংস্কৃতৰ উচ্চাৰণ, সেই উচ্চাৰণে যাতে আমাক সকলোকে শব্দ ব্ৰহ্মৰ নিচিনা সকলোকে এফেক্ট কৰক, সকলোকে তাৰ ফল দিয়ক, সুফল দিয়ক, তাকে কামনা কৰি আমি এই যজ্ঞ আৰম্ভ কৰিছোঁ। যজ্ঞৰ বাবে আমন্ত্ৰিত দাক্ষিণাত্যৰ ২২১ গৰাকী পুৰোহিত। বিমান যোগে অনা হৈছে পুৰোহিতক। ৫ দিন ধৰি বেদমন্ত্ৰ আৰু চণ্ডিকা পাঠ কৰিব পুৰোহিতে।
14,000 ৰুদ্ৰপাঠ কৰিব এই পুৰোহিতে। হিমন্ত বিশ্ব শৰ্মা তথা উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে যে এই অনুষ্ঠানত কেইবা হাজাৰো লোকৰ আগমন ঘটিব। অতিৰুদ্ৰ যজ্ঞৰ দ্বাৰা শিৱ বাবাক সন্তুষ্টি কৰিব পৰা যায়। অসমৰ শান্তিৰ বাবে এই যজ্ঞৰ আয়োজন কৰা হৈছে বুলি কোৱা হৈছে। ইতিমধ্যে বুধবাৰে যজ্ঞস্থলীত দেখা গৈছিল ব্যাপক হাৰত ব্যুৰ'ক্ৰেট। ব্যুৰ' ৰিপৰ্ট TY365।